Pula Kosu আৰু লোকেল মুৰ্গী কুল্লা কচু আজি লোকেল মুৰ্গী খাই দিম আৰু এতিয়া আমি ঘৰত যাম আৰু এইখেতে কুলা কচু কাটিলে খুব খাই ভাল পায় মানে লালুং বাচ্চাটো ময়ো লালুং বাচ্চা সেইকাৰণে আজি দুইটাই কাৰণে মানে মিলাই লৈছোঁ আৰু দুটা নহয় আৰু দুটা আহিব চাৰিটাই মিলি মানে আজি কুলা কচু খানা খাম আৰু প্ৰিয় নিবলৈ আহিছোঁ ইয়াৰ পৰা চাওক এইটো ইয়াৰ পৰা নিবলৈ আহিছোঁ আমি মানে জংঘলৰ আৰু এইখিনিত চাওক জংঘল গোটেই কোনো মানে সাৰ দিয়া বস্তু নহয় কিমান সাৰ দিয়া বস্তু খাই থাকোঁ সেইকাৰণে আজি একদম কুলা কচু লৈ যাম কুলা কচু কাটিলোঁ কাটি কৰি এতিয়া আমি ঘৰত যাম তাত গাড়ীখন ল'বলৈ দিছোঁ আমি এতিয়া ঘৰত যাম এইটো পকা ৰাস্তাটো ওপৰত উঠি লওঁ দেখাম কুলা কচু আৰু লোকেল মুৰ্গী খাইটোও দেখাম এইটো কি মজা মানে আমাৰ গাঁৱৰ জেগাটো ভাল লাগে এই গছজোপীত আগতে আমি খেলিলোঁ এতিয়া বৰ্তমান গছজোপী বাৰু 100 বছৰ ওপৰত হ'ব মানে আমাৰ দেউতাহঁতৰ দিনৰ পৰাই সেই তেনেকুৱা ডাঙৰ হৈ আছে তেন্তে ভাবিছোঁ তাতকৈ আগৰ পৰাই হয় আমি এতিয়া ঘৰতে মানে কুলা কচু আৰু লোকেল মুৰ্গী দি মানে খানা খালোঁ আৰু ভাতৰ দি এতিয়া আমি মানে আমাৰ ওচৰতে প্ৰগ্ৰাম আছে আমি প্ৰগ্ৰাম চাবলৈ যাম আপোনালোকক দেখাম তাত কি আৰু মোহন আহিব বোলে কিন্তু মানে টাইমটো হৈ গ'ল কি আৰু মোহনক দেখা পাওঁ নে নাপাওঁ পিছৰ কথা কিন্তু মানে ছিংগাৰ আহিব আপোনালোকো দেখাম ব'লক তামাম ভিৰ হৈ আছে মানুহ এইজন চাওক মোহন দা মানে মানে বেহাবাৰী আকৰ্ষণ মোহন দা এয়া মানুহ দেখিছে একদম তামাম ভিৰ আৰু দেই প্ৰগ্ৰাম চাব আহিলে তেজি কমলক লগ পাই গ'লো এইটো মানে লাজ কৰিছে কিন্তু মানে বহুত ভাল গান গায় মই তেখেতৰ আপোনালোকৰ ওচৰত মানে সাক্ষাৎকাৰ দিম কিন্তু তেখেতে মানে বহুত ভাল গান গায় মানে তেখেতে গান গালে কিন্তু মোহন দাৰ লগত মানে চাবলৈ মানে তেখেতৰ ৰৈ আছে কিন্তু এইটো পৰিস্থিতি আহিছে মানে মই লগ ধৰাৰ কাৰণে মঞ্চৰ ভিতৰৰ পৰা ওলাই গুচি আহিছে মোৰ লগত এতিয়া বৰ্তমান গাড়ীৰ পিছত মানে দুইটা এতিয়া লগ খাই আছোঁ মানে মুকলিত মানে তেখেতে ভাল পায় কিবা ক'ব সাক্ষাৎকাৰ কেতিয়া দিব মই ইমান ডাঙৰ মানুহ নহয় সাক্ষাৎকাৰ দিবৰ কাৰণে তুমি মোৰ ভাইটি হয় তুমি ভাল কাম কৰা তোমালোকৰ কেতিয়াবা কিবা অনুষ্ঠান হ'লে মোক ক'বা চবকে সাহস দিম যিকোনো অনুষ্ঠানত মোক পাবা আপোনালোকে মোৰ তামাম গাড়ী উঠাবলৈ মানে ভিৰটো বহুত ন সেইকাৰণে মানে মুকলিত এৰি দিব মুকলিত